নমস্কাৰ সকলোকে প্ৰথমতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ ভোগালী বিহুৰ এটি বিশেষ ভিডিঅ'। এইটো হৈছে মোৰ নতুন চেনেল। সকলোকে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যায়। অসমবাসী ৰাইজ ব্যস্ত হৈ পৰিছে ভোগালী বিহুক লৈ। কৃষকসকলেও খেতিৰ পৰা আজৰি হৈ ভোগালী বিহুৰ প্ৰস্তুতিত লাগি গৈছে। যিহেতু ভোগালী বিহু আমাৰ খেতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, গতিকে আমাৰ গাঁও অঞ্চলৰ পৰা এটা ভিডিঅ' আপোনালোকক দেখুৱাটোতো জৰুৰী হয়েই। ভাবিলোঁ আপোনালোকক এটা ধুনীয়া ভিডিঅ' দেখুৱাই ভোগালী বিহুৰ উলং জনাওঁ। আমাৰ ভোগালী বিহুৰ এটা এৰুৱাব নোৱাৰা অংশ হৈছে এই ভেলাঘৰ। আমাৰ গাঁৱৰ এটা কৃষকৰ পৰিয়াল আছে। তেওঁলোকে প্ৰত্যেক বছৰে বিভিন্ন আৰ্হিৰে একোটাকৈ আকৰ্ষণীয় ভেলাঘৰ সাজি ৰাইজক দেখুৱায়। তেওঁলোকৰ ভেলাঘৰ চাবলৈ আহি স্থানীয় ৰাইজে ভিৰ কৰেহি। মোৰ আগৰ ভিডিঅ' দেখিলে আপোনালোকে বুজি পাব যে তেওঁলোকৰ ভেলাঘৰত কেনেকৈ ভোগালী বিহু উদযাপন কৰা হয়। বিভিন্ন লোকৰ সমাগম হয়। আজি অৱশ্যে ভিডিঅ'টো লৈ আহিছোঁ তেওঁলোকৰ ভেলাঘৰটো সাজি থকা অৱস্থাৰ পৰা। মনেৰে চহকী এটা কৃষকৰ পৰিয়াল। তেওঁলোকে বিভিন্ন আৰ্হিৰে নিজৰ ঘৰতে নিজৰ খৰচেৰে একোটাকৈ ভেলাঘৰ সাজি উলিয়ায় আৰু ৰাইজক ভোগালী বিহু উদযাপনৰ কাৰণে সুবিধা কৰি দিয়ে। তেওঁলোকক সহযোগিতা আগবঢ়ায় ওচৰৰ ডেকাসকলে দিনত হাজিৰা কাম কৰে আৰু ৰাতি হ'লে ভেলাঘৰত আহি কাম কৰে। আৰু এইদৰে মাহেকজোৰা কষ্টৰ অন্তত তেওঁলোকে এটা ভেলাঘৰক পূৰ্ণ ৰূপ দিয়ে। আনকেইটা বিহুতকৈ ভোগালী বিহুৰ মাদকতা অলপ সুকীয়া। প্ৰত্যেকখন গাঁৱতে এনেদৰে ডেকাসকল লগ হৈ ভেলাঘৰ সজে। কাহিনীবোৰ কোনো জেগাত যদি জীয়াই আছে, কোনো জেগাত আকৌ সেয়া সাধু কথা হৈছে। আপোনালোকে বাৰু এনেকৈ ভেলাঘৰ সাজি পাইছিলে নে এতিয়াও বাৰু আপোনালোকৰ সেই পৰম্পৰা আপোনালোকে অব্যাহত ৰাখিছেনে? কমেণ্ট কৰি আমাকো জনাবচোন। আৰু এই ভেলাঘৰটো দেখিবলৈ আপোনালোকে কেনেকুৱা পাইছে সেইটো কমেণ্ট কৰি জনাব। লগতে এই যে ল'ৰাসকলকো উৎসাহ জনাবলৈ নাপাহৰিব। আমি তিনিঘৰ মানুহ একবাৰ মানে আমি আজি 4-5 বছৰমান এনেকৈ পাতি আছোঁ। প্ৰস্তুতিটো আমাৰ জানুৱাৰী 2 তাৰিখমানৰ পৰা হৈ গ'ল। গোৱালজানৰ পৰা আৰু বাঁহ চাহবোৰ ঘৰৰ নে এইবোৰ কিনি অনা হৈছে। তাত আমি ইয়াতে সৰু গতিকে ছাইডটো সৰু গতিকে আমি 50 টকাকৈ ভৰি আনিছোঁ। হয়গৈ এতিয়ালৈকে গোটেইটো অংকটো কৰা নাই, কৰিলে ওলাব আপোনাৰ 7-8 মানুহৰ খৰচ পাতি পৰা। দিনত আমি হাজিৰা কৰিবলৈ যাওঁ, সেইটো কাৰণে সন্ধিয়া আমি লাগোঁ। মানে এনেকুৱা এতিয়া বিহুটো পাইছেহি, হাজিৰা নকৰিলেও মানে বিহুটো আমি পালিব নোৱাৰোঁ। আৰু ভেলাঘৰ ভাগ বনাই আমাৰ ওচৰ চুবুৰীয়াক ইমান আমোদ দিব পৰা মানে হেৰি এটা আছে। সেইটো কাৰণে ৰাতি কাম কৰি ইমান আমোদটা দিবলৈ বিচাৰিছোঁ। কষ্টটো হৈছে, কষ্ট হোৱাৰ বিনিময়ত আমি ভাল ফল এটা পাব লাগে আৰু সেইটোৱে মই বিচাৰোঁ। মানে ৰাইজৰ সহায় তেনেকৈ নাই। আমি এনেকৈ যুৱকসকলে লগ খাইছোঁ, লগ খাই পেলাই ওচৰ চুবুৰীয়া যুৱক আৰু লগ খাই মানে পাতিছোঁ। মেজি দিনা মানে বিহু ভোজ হ'ব। তাৰপৰা আমাৰ ল'ৰাহঁতে অকণমান হেৰি কৰিব, নাম কীৰ্তন হ'ব। তাৰপৰা আমাৰ অকণমান ফূৰ্তি আৰু ৰাতিটো তেনেকৈ কটাওঁ আৰু বিহুৰ দিনা, উৰুকাৰ দিনা। তাৰ ৰাতিপুৱা আৰু পাছদিনা কলমেজি জ্বলাই আমি মাহ প্ৰসাদ খাই খেল ধেমালি কৰি আৰু আমাৰ ভেলাঘৰ এনেকৈ হেৰি কৰোঁ। যোৰহাটৰ উত্তৰ পশ্চিম প্ৰান্তৰ পৰা 22 কিলোমিটাৰ নিলগত কৃষিপ্ৰধান অঞ্চল আমাৰ গৰুমৰা গোৱালগাঁও অঞ্চলতে এই বাকৰিটো 1 নম্বৰ মানে প্ৰথম স্থানত আছে বুলি আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। তেওঁলোকে যথেষ্ট কষ্ট কৰি হাজিৰা কামৰ পৰা আহিও আজৰি সময়কণত এনেই নাথাকি পেলাই গঠনমূলক আৰ্হিতে আমাৰ অসমীয়াৰ জাতি সিমজু ভোগালী বিহু নৱপ্ৰজন্মৰ মাজত তেওঁলোকে প্ৰস্ফুটিত কৰিবলৈ সক্ষম হৈছে। গতিকে তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰক লগতে আমাৰ বয়োবৃদ্ধসকলেও আহি ইয়াতে সহযোগ কৰিছেহি বা যুৱকসকলেও আহি সহযোগ কৰিছে। এইটো এটা আৰ্হিমূলক গঠনমূলক কাৰ্য বুলি আমি স্বীকৃতি দিব লাগিব। এই অঞ্চলৰ ভিতৰত ভেলাঘৰ আৰ্হি প্ৰদৰ্শন কৰাৰ ভিতৰত প্ৰথম স্থানত আছে। মোৰ দৃষ্টিটো পৰিছে ৰাইজ সকলো আহি আনন্দ উপভোগ কৰেহি। সন্ধিয়াতে আহি প্ৰায় 10-12 বজালৈকে থাকি নাম কীৰ্তন কৰি মাহ প্ৰসাদ খাই বিহুৰ ইজনে সিজনক ওলগ জনাই ভাৱ বিনিময় কৰে। গতিকে আমি যোৱাবাৰ নে তাৰ আগবাৰ তেওঁলোকে ৰংঘৰ আৰ্হিত কৰিছিলে, এইবাৰ দুখলপীয়াকৈ ভেলাঘৰটো তৰিছে চাংঘৰ আৰ্হিত। গতিকে এই আৰ্হিতে ৰাইজে মতি দিব বুলি ভাবি তেওঁলোকৰো উত্তৰোত্তৰ কামনি কৰিছোঁ। সকল কৃষিজীৱী মানুহ কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি গৰু গাড়ী পুহিছে, ম'হ পুহিছে। বছৰি 3-4 বছৰ ধৰি ইয়াত আহি ভেলাঘৰ প্ৰদৰ্শন কৰি পেলাই ৰাইজৰ সহযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে যথেষ্ট ধান পানী পাইছে। এতিয়া কষ্টৰ শেষত মাঘৰ বিহু উৰুকা বুলি ইয়াতে ৰাতিটো উদযাপন কৰিব।
নাচ বাগ কৰিব, ভোজ ভাত খাব আৰু মিলা প্ৰীতিৰে থাকি দিনটো কটাব। নাম নেগেৰা কীৰ্তনৰ পৰা আদি কৰি কৰিব আৰু নাচ বাগ কৰি পেলাই ৰাতিপুৱা মেজি জ্বলাব। জ্বলোৱাৰ পাছত মাহ প্ৰসাদ খাই তেওঁলোকে অগ্নি সেৱা কৰি ইয়াৰ পৰা যাব আৰু তেনেকৈ গৈ আছে। গতিকে এই আপাহতে মই এই বাকৰিৰ পৰাই সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ সুবিধাটো পাইছোঁ। নিশ্চিতভাৱে হ'লেও জনাইছোঁ লগ ভোগালী বিহু আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। হৈছোঁ খেতিয়ক মানুহ। এই মাঘৰ বিহু উপলক্ষে এই ভোগালী মাঘৰ বিহু আমি এই 4 ঘৰ মানুহ ইয়াতে যোগদান কৰি পেলাই ভেলাঘৰ বনোৱা হৈছে। তাতে এতিয়া সকলোৱে ইয়াতে মিলিজুলি বিহুৰ দিনাখন আমি বিহু পালন কৰোঁ, কলমেজি জ্বলাওঁ আৰু ভোজ ভাত খাওঁ আৰু ডেকা চেঙেলীয়া বোৱাৰীহঁতেও দিহানাম গায়, ডেকা চেঙেলীয়াসোপাই বিহু মাৰে। আমি আৰু এই মেজি তলতে ৰং ধেমালি কৰি আৰু ৰাতিটো খটুৱাওঁ। মেজি ঘৰ আমাৰ চাংঘৰ বনাইছোঁ, দুমহলীয়া। ল'ৰাসকলে ৰং তামাচা কৰিব আৰু ফূৰ্তি কৰিব। আমি খেতি পথাৰৰ পৰা এয়া আজৰি হৈছোঁ। আজৰি হৈ মেলি আৰু এয়া কামত লাগিছোঁ আৰু আহি মেলি এইবোৰ নাচ বিহু মেলি ল'ৰা ছোৱালীও বিহু নাচে, বোৱাৰীসকলে বোৱাৰী আমি চবেই ইয়াতে ফূৰ্তি কৰি যাওঁ বছৰেকলৈকে। গতিকে ৰাইজ দেখিছে নহয় এওঁলোকৰ প্ৰস্তুতি। আপোনালোক সকলো আহিব দেই আমাৰ গাঁৱৰ ৰঞ্জিত বৰা মানে চিকাৰীদাৰ ঘৰলৈ। তেওঁলোকে নিজৰ ঘৰৰ চোতালতে নিজৰ চিন্তা আৰু কষ্টৰে আপোনালোকৰ কাৰণে ভেলাঘৰটো সাজি উলিয়াইছে। গুডু, ধন, পুতুকণ, সুনীল, উৎপল, কলাই, বুলন্দা, ভাইটি সকলোকে আহি আপোনালোকে অকণমান মৰম দিবহি। লগতে মোকো চেনেলটো ছাবস্ক্ৰাইব কৰি অকণমান মৰম দি যাব দেই। আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে ভালে থাকক আৰু সকলো ফূৰ্তিত থাকক। বাই বাই। বুজি পাইছে গানটো।